আজি দল পূজা আৰু কালি ফাগুৱা হোলী খেলা যিটো হয়, এইটো কাৰণে আমি অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰিপৰ্টাৰ ভাইসকল আছে, তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এটা বিশেষ কাৰণত সংবাদমেল দিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ আজি কেইবাটা মাহ হ'ল, আজি নিৰ্বাচন যোৱা বহুত কেইবাটা মাহ হ'ল, কিন্তু আজিলৈকে আমাৰ বিন্যাচলা VCDC চেয়াৰমেনটো চিলেকশ্যন দিয়া নাই। আমি দাবী উত্থাপন কৰিছোঁ বিন্যাচলা চেয়াৰমেনটো যাতে বেংগলী সম্প্ৰদায়ৰ মানুহক চিলেকশ্যন দিয়ে। কাৰণটো হ'ল, আজি 2003 চনৰ পৰা যেতিয়ালৈকে BPF চৰকাৰটো গঠন হৈছিল BTCত, তেতিয়ালৈকে আমাৰ বাঙালী সম্প্ৰদায়ৰ মানুহক ইয়াত বহুত অৱদান আছে। আৰু এইবাৰ এটা ভাল ফলাফল পালে আমাৰ ফকিৰাম সমষ্টিত এজামুল হক ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত কৰিছে। ইয়াৰো আমাৰ বাঙালী মানুহৰ অৱদান আছে। সেইবাবে আমি আবেদন জনাইছোঁ আৰু লগতে দাবী জনাইছোঁ যাতে বিন্যাচলা VCDC চেয়াৰমেনটো আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহক দিয়ে। আৰু লগতে 2 নম্বৰ কথা হৈছে, BTC প্ৰধান হাগ্ৰমা মহিলাই ডাঙৰীয়াই CSB বৰ্ডৰ মেম্বাৰ চিলেকশ্যন কৰিছে। ইয়াতো আমি বাঙালী সম্প্ৰদায়ৰ মানুহ দেখিবলৈ পোৱা নাই। খুব দুখ লাগিছে। আজি ইমানটা বছৰ হ'ল আমি BPFৰ বাঙালী মানুহৰ অৱদান আছে BPFৰ দলত, কিন্তু আজি CSB বৰ্ডৰ মেম্বাৰক বাঙালী সম্প্ৰদায়ৰ মানুহ চিলেকশ্যন দিয়া নাই। সেইবাবে আজি ইলেকশ্যনৰ অহাৰ আগতেই আমাৰ বিন্যাচলা VCDCটো ক্লিয়াৰ কৰিব লাগে। আৰু নহ'লে আমি আশাবাদী বাঙালী সম্প্ৰদায়ক মানুহ এজনক আমি বাপষ্টিত কেণ্ডিডেট যিকোনো দলেই হওক, কেণ্ডিডেট যদি লৈ আহে, টিকেট লৈ আহে, আমি ঘৰে ঘৰে যাই পেলাই BPFৰ দলৰ বিৰোধিতা কৰি সেই মানুহজনক জয়ী দিয়াৰ জয়ী কৰাৰ পূৰ্ণ আশাবাদী থাকিম আমাৰ বাঙালী ফেডাৰেশ্যনৰ আঞ্চলিকতাৰ পৰা। বিন্যাচলা VCDCৰ কাৰণে কোনোবা প্ৰাৰ্থিত্ব আছে নেকি? তেনেকুৱা প্ৰাৰ্থিত্ব বুলি মই একো নকওঁ। আমাৰ বেংগলী সম্প্ৰদায়ৰ যিকোনো মানুহক দিলেই আমি তাতে সুস্থ হ'ব। কিবা কাৰণত যদি নিৰ্বাচনত আগত নিদিয়ে, তো কোনটো দলক আপোনালোকে সমৰ্থন কৰিব বুলি? সমৰ্থনটো মই ক'ব নোৱাৰিম, কাৰণ আমাৰ চেণ্ট্ৰেল কমিটিৰ মানুহ আছে, জোনাল কমিটিৰ মানুহ আছে। আজি আঞ্চলিকৰ তৰফৰ পৰা মই সমৰ্থনটো দিব নিবিচাৰোঁ আৰু নোৱাৰিম, মোৰ হেডকামান আছে। কিন্তু কথাটো হৈছে, বাফুংগুৰি সমষ্টিটো নিৰ্বাচনৰ আগতেই চিলেকশ্যন দিব লাগিব আমাৰ MCL এজামুল হক ডাঙৰীয়াই। আজি আমি সদৌ অসম বাঙালী যুৱত্ব ফেডাৰেশ্যন 34তম আঞ্চলিক কমিটি আজি যিটো আমি দাবী উত্থাপন কৰিছোঁ, এইটো যাতে আমাৰ ফকিৰাম সমষ্টিৰ MCL এজামুল হক ডাঙৰীয়াই গুৰুত্বপূৰ্ণভাৱে বস্তুটো আগবাঢ়ে, যাতে চিন্তা ভাৱনা কৰি বস্তুটো আগবাঢ়ে। কাৰণ আমি আগতেও এজামুল হক ডাঙৰীয়াৰ লগত দেখা সাক্ষাৎ কৰিছিলোঁ এই বিন্যাচলা VCDCৰ কাৰণে, যাতে আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহক দিয়ে। তো আজিলৈকে কোনো ফলাফল পোৱা নাই। সেইকাৰণে আজি এই সংবাদমেলটো দিবলৈ আমি বাধ্য হৈছোঁ। জানে BTC চৰকাৰ গঠনৰ পিছত আমাৰ আপোনাৰ বিন্যাচলা VCDC আজিলৈকে গঠন হোৱা নাই। গতিকে গঠন নোহোৱাৰ কাৰণটো কি, সেইটো BTC চৰকাৰ অতি সোনকালে ৰাজহুৱা কৰিব লাগে আৰু বিবেচনা কৰি অতি সোনকালে এজন বঙালী কেণ্ডিডেট VCDCৰ অন্তৰ্গত হিচাপে আপোনাৰ নিযুক্তি দিব লাগে। কিয়নো আমাৰ কাম কৰাত বহুত অসুবিধা হৈ আছে। আমাৰ গাঁওখনত ডেভেলপত বহুত অসুবিধা হৈ আছে। পিছত আমাৰ ৰাস্তা ঘাট জৰাজীৰ্ণ অৱস্থা বহুত বেয়া পৰিস্থিতি হৈছে। গতিকে যদি এই VCDC চেয়াৰমেনক নিদিয়ে, তেতিয়াহ'লে আমাৰ গাঁৱৰ বহুত অসুবিধা হৈছে। গতিকে আপোনালোকে এইটো সোনকালে চিন্তা ভাৱনা কৰক। BTC চৰকাৰ হাগ্ৰমা মহিলাই ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তাতো অনুৰোধ কৰিছোঁ, আপুনি সোনকালে ইয়াৰ এটা ব্যৱস্থা কৰি অতি সোনকালে আমাৰ বিন্যাচলা VCDC চেয়াৰমেনক বেংগলী হিচাপে এজন নিযুক্তি দিয়ক।
আৰু আপোনালোকে চাব পাৰে আমাৰ চিতলা আৰু শক্তি আশ্ৰমৰ যিটো ৰোড আছে, ৰোডখন ইমান জৰাজীৰ্ণ অৱস্থাত আজি পৰি আছে, ধূলি চুলি হৈ কেনে মানুহৰ থাকিব নোৱাৰা পৰিস্থিতি হৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দি আমাৰ উপকাৰ সাধন কৰে, সেইটোৱে কৈছোঁ।